আজি ৰাজীৱ আহিব লগ কৰিবলৈ মনটো ভাল লাগি গৈছে। সি পুলিচৰ চাকৰি পোৱাৰ পৰা লগেই পোৱা নাই নহয়, তাক আজিহে লগ পাম। মোক বাৰু আজি এইটো ডিচত কেনেকুৱা লাগিছে? ধুনীয়াই লাগিছে চাগে দেই। সৰগৰ পাইছোঁ পাত্তা নাপাওঁ নেকি? সৰ্বনাশ, পেটটো দেখোন গোলমালে কৰিছে। কি হ'ব এতিয়া? হে ভগৱান বচাবা আৰু, তাৰ আগতে নগ'লে হ'ল আৰু। কালি বাৰ্থডে বুলি অলপ বেছিকৈ খাই দিয়া হ'ল। খা বাপেকে এতিয়া। ই পালেহিয়ে, হে ভগৱান বচাবা আৰু। লীলা, তুমি পালাহিয়ে নেকি? মই আকৌ তুমি নাই পোৱাহি বুলিয়ে কাম এটা আছিলে অলপ কৰিহে আহিলোঁ আকৌ। অলপ ৰখিবলগীয়া হ'ল বাৰু, একো নাই দিয়া। তুমি পালাহি নহয়। আৰু কোৱাচোন তোমাৰ খবৰ? ফোনত কথা পাতি থাকোঁ যদিও আজি লগ পাইছোঁ, কোৱাচোন। মোৰ ভালেই। হে ভগৱান মৰিলোঁ। কি হ'ল মানে তোমাৰ পেটটো ভাল নাই নেকি? নহয় মানে কালি ওচৰৰ ঘৰত মানে বাৰ্থডে আছিলে, তাতে গ'লো যে, সেইটো কাৰণে অকণমান বেয়াকৈ আছে আৰু। একো নাই দিয়া। তোমাক কিন্তু এই পুলিচৰ ড্ৰেছটোত বৰ ধুনীয়া লাগিছে দেই। থেংক ইউ। চবেই কৈছে ধুনীয়া লাগিছে বুলি, আজি তোমাৰ মুখৰ পৰা শুনিব পাই ভাল লাগি গ'ল। মানে অলপ বহোৱে নেকি ইয়াতে? পাৰি। আহিছোঁ যেতিয়া তোমাৰ লগত অলপ কথাও পাতি যাওঁ ভালকে, নে কি কোৱা? ব'লা। মানে কথা এটা কওঁ, তোমাক মানে আজি বৰ ধুনীয়া লাগিছে, জেগাকনো বৰ ধুনীয়া, ফটো কেইখনমান মাৰিবা নেকি? মই মানে তোমাক তাকে ক'ম বুলি ভাবিছিলোঁ। মাৰি দিয়াচোন দুকপিমান ফেচবুকত আৰু ইনষ্টাগ্ৰামত দিবলৈ। মাৰি দিছোঁ, তুমি প'ষ্ট দিয়া। কেইবাকপিও মাৰি দিলোঁ দেই, তোমাক ধুনীয়া লাগিছে। থেংক ইউ। ভগৱান আকৌ বেয়া কৈছে দেখোন পেটটো। হে ভগৱান কি হৈছে? লাজে পাম এতিয়া মই। কি হ'ল লিলি? নাই মানে একো নাই। হে ভগৱান পলোৱাহে কথা এইখিনিৰ পৰা। যাওঁগৈ আৰু, ইমান ধুনীয়াকৈ আজি ইয়াৰ লগত কথা পাতিম বুলি আহিছিলোঁ, কথা পতাই নহয়। যাওঁগৈ আৰু। আকৌ আহিছে দেখোন। মানে ৰাজে, মোৰ মানে কাম এটা আছিলে ঘৰত, মই মানে একদম পাহৰি থাকিলোঁ। তোমাক লগ কৰিবলৈ মই বেলেগ এদিন আহিম দেই, আকৌ বাই, মই যাওঁ। যাওঁ বুলি কৈ গুচিয়ে গ'ল যে। লীলা ৰ'বা। এনেই আহিলোঁ মানে, ভালকে কথা এটাও পাতিব নাপালোঁ। বন্ধুসকল দেখিছেনে, এই লীলাই মাতিলে বোলে আজি আহিবাচোন, বহুত দিন লগো পোৱা নাই বুলি। আহিলোঁ, তাই আকৌ কি হ'ল জানো, গুচিয়ে গ'লগৈ যাওঁ বুলি। যাওঁগৈ আৰু বন্ধুসকল, বেয়াই লাগিলে মনটো। আপোনালোকে যদি ভাল পালে প্লিজ লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।